Hey guys, কি খবৰ? আজি নতুন এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজত। তো আমি গৈ আছোঁ আজি ডিগবৈ কেলৈ গৈছোঁ কেলৈ নাযায় কৈ আছোঁ। তো ভিডিঅ'টো চাই থাকক, স্কিপ নকৰক। দলংখন ন বহুত পুৰণা। তো আপোনালোকে দেখিব পাইছে এতিয়া ৰিফাইনেৰী দলংখন পাৰ হ'লোঁ। লক্ষীপুৰ যোৱা ৰাস্তাত সোমাইছোঁ। এইফালে ডাঙৰীয়া মন্দিৰ, এইফালে মানুহ অহা যোৱা কৰি আছে, গৈ আছে। তো এইটো হ'ল লক্ষীপুৰ ফিল্ড, য'ত বিহু পাতে নেকি। এটা স্কুলখন আছে, হাই স্কুল। তো আমি এইফালে হাবিফালে যাওঁ, একেবাৰে লাষ্টৰ ফালে গৈ থাকোঁ ব'লক। ৰাস্তা ভাল থাকিলেও এনেকেতো অকলে আহিব, মই দিনতে ভয় কৰিম মই। আচ্ছা Hey guys, কি খবৰ? বহুত দিনৰ মূৰত আজি মোবাইলটো লৈ একদম মানে ব্লগ ষ্টাৰ্ট কৰিছোঁ আৰু। তো আপোনালোকে সুধি আছে ইমান দিন কেলে ব্লগ বনাই Wait a minute. Who are you? নাই। তো ইমান ৰ'দখনত ক'লা মলা হৈও তথাপি মানে ব্লগ বনাইছোঁ আপোনালোকে চাব বুলি দেই। তো দেখিছা নাই ইমান ক'লা হৈ গৈছে, এনেও ক'লাই বাৰু হয় নাই। গজব বেজতি হে। তাৰপৰা ৰ'দখন দিছে আৰু ক'লা, কিমাননো দিবি আৰু, মোক আৰু ক'লা কৰিবি নেকি? ডিগবৈ কেলৈ আহিছোঁ সেইটো ক'ম ন। তো বাই মানে আজি ডিগবৈলৈ লগ ধৰিলে, তো মই ডিগবৈলৈ আহি গ'লোঁ। মই ভাবিছোঁ ডিগবৈ কিবা টাউনত কিবা ক'ৰবাত ডিউটি কৰে, তো সেইকাৰণে মই ডিগবৈ টাউনতে ক'ৰবাত আছে কেম্প। তো হাবিৰ মাজত আছে বুলি কোনে জানে। আৰু এইফালে লক্ষীপথাৰ বুলি কয়, লক্ষীপথাৰ ফৰেষ্ট ভিলেজ। তো ইয়াত মোৰ লগৰ ঘৰো আছে, লগৰটোক ক'লোঁ তো লগৰ ঘৰটো সোমাই যাব লাগিব আজি। আৰু কেম্পটো অলপমান দেখাই দিছোঁ। গোটেই ভয়ংকৰ জেগা দেখিছে নাই, ডিগবৈ ফৰেষ্ট ভিলেজ পূৰা হাবিৰ মাজত। ডাঙৰীয়াও থাকিব পাৰে, মানে বেয়াত ভয় লাগিছে দেখিছে নাই, গোটেই হাবি। তো এইফালে কেম্পটো দেখাই দিম এতিয়া, যাই থকা চাই থাকক। A few moments later. গাইজ ডাঙৰীয়া ওলাইছোঁ পূৰা। এখন গেটখন আৰু সেইফালে বাইকখন লৈ লওঁ। তো এইটো হৈছে এইফালে পূৰা ৰাউণ্ডকৈ বাউণ্ডেৰী মৰা আছে দেখিছেনে। এইফালে গোটেই হাবি জংঘল। এইটো হৈছে ৰুমটো, ইয়াত থাকে আৰু তাহাঁতি। তো এইফালে গোটেই হাবি ভিতৰত সোমাই যাওঁ এতিয়া, ভিতৰত সোমাই যাওঁ আৰু এইফালে কি আছে, এইফালে ইয়াত একো নাই। ইয়াত ডিউটি মানে কি, ইয়াত মানে তেল খাট আছে, ইয়াৰ পৰা তেল যায় মানে। তো ইয়াতে এইবোৰ চোৱা মেলা কৰে। এইটো জেনেৰেটাৰ, ইয়াতে কাৰেণ্ট নাই, জেনেৰেটাৰ পৰাই মানে লাইট চাইট জ্বলায় আৰু জেনেৰেটাৰটো এইফালে তাত তেলটো আছে আৰু তাৰপৰা তেল যায় আৰু এইফালে হেল'জেন। তাৰপৰা এইফালে হেল'জেন পূৰা লগাই থৈ দিছে। তো কেম্পটো দেখিলে ধুনীয়াকৈ দেখাই দিলোঁ। তাৰপৰা তেলটো ওলোৱাটো দেখাই দিলোঁ। পিছফালে দেখিছে নহয় জেনেৰেটাৰ, তেল ওলাই বোলে, টেংকিটো দেখিছে নহয়, তাত তেল থাকে আৰু। তো সেইবোৰে চাই আৰু ইয়াত এতিয়া ওলাই যাওঁ আৰু ডাইৰেক্ট ককিলৰ ঘৰত। হাবিৰ মাজে একদম মানে ভয়ে যাম আৰু, বিৰাট ভয় লাগিছে কিন্তু দেই। তো এবাৰ ওলাই যাম, কাইলৈ দাই আহিব আকৌ, কাইলৈৰ পৰা ডিউটি জইন আৰু 5 দিন থাকিব, আকৌ ঘৰলৈ যাব আপুনি। তাৰপৰা এতিয়া গৈ থাকোঁ ককিলৰ ঘৰত, লগ পামগৈ হাবিৰ মাজে চাই থাকক প্ৰকাশ ব্লগছ আচ্ছা দেই। ইয়াৰ পৰা ওলাই আছোঁ এতিয়া, ডাইৰেক্ট ককিলৰ ঘৰত লগ পাম আৰু এতিয়া ৰাস্তাৰ মাজে গৈ থাকোঁ দেই। পুৰা হাবি এনেকৈ গৈ আছোঁ ককিলৰ ঘৰলৈ। ককিল বা আমালৈ কি বনাই থৈছে, হাতকে খাই থৈ যাওঁ আৰু দেই। বনাইছে নাই নাই বুলি কৈ দিলে এইফালে তোমাৰ মাকম যায়, মাকম আমি এতিয়া এইফালে যাওঁ।
এইখনে হ'ল লক্ষীপথাৰ হাই স্কুল, যোনটো নেকি মোৰ লগতো ইয়াতে পঢ়ি যোৱা আৰু কলেজত পালেগৈ। ৰাস্তাত সোমাইছোঁ এতিয়া, বৰ বেয়া ৰাস্তা দেখিছে, ছিঙি গ'ল পলিথিন, স্প্ৰাইট লাগিছোঁ। এতিয়া পাৰিলেই পাই গৈছোঁ, এতিয়া কুকিল আগফালে আছে, দেখাই দিম কুকিলৰ ঘৰ পাই গৈছোঁ মই। আমাৰ ছাৰ বহুত দিনৰ মূৰত লগ পাইছোঁ। ৰখি লৈছোঁ, তাৰপৰা মানে মই চলাব লাগিব পাই, ঘৰত লগ পাম। এতিয়া গৈ থাকোঁ আৰু তো ঘৰতহে লগ পাম, এতিয়া বাইকখন চলাম আৰু মন লাগিছে ন। কাপোৰ ধৰি লওক। 20 minutes later. তো গাইছ ডিগবৈৰ পৰা আহি আকৌ মাৰ্কেটলৈ আহি গ'লোঁ বাল্টিন নিবলৈ। হেলমেট চেলমেট লগাই এতিয়া মানে বাল্টিনটো লৈ লওঁ। এইফালে ৰাহুলে বাল্টিন লৈ আছে, তাৰপৰা মানে আকৌ ঘৰলৈ যাম। এইফালে ক্লক টাৱাৰ বনাইছে, ক্লক টাৱাৰ মানে আমাৰ মাৰ্কেটত একদম ঘূৰি লগা ঘূৰি বনাইছে। এতিয়া দেখাম দেই, লোৱা হৈ গ'ল। এইবাৰ ঘৰলৈ যাওঁ আৰু তো এইফালে টাৱাৰ দেখাম, টাৱাৰ এতিয়া বাল্টিন লৈ আছে ৰাহুল দৈ। কিমান পৰিলে ৰাহুল? ৰাহুল দাদাই বাল্টিন লৈ ল'লে, গাড়ী ধৰিব, বাইক চলাব লাগিব। তো সেইফালে দেখিছে